हेलो एवरीवन होम किचन ब्लगলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি মই বনাবলৈ লৈছো গাজৰৰ হালুৱা। যেহেতু মানে গাজৰৰ সিজন, তো গাজৰৰ হালুৱা খাবই লাগিব নহয়নে। তো এয়া চাওক, মই গাজৰখিনি ধুনীয়াকৈ ধুই মেলি ৰেডি কৰিলোঁ। এতিয়া মই গাজৰখিনি ৰুকি ল'ম। আচলতে গাজৰ বইল কৰিও হালুৱাটো বনোৱা যায়, বাট যিটো ৰুকি লোৱাৰ টেষ্ট আহে সেইটো মানে বইল কৰাত নাথাকে। তো মই অলপমান কষ্ট কৰি ৰুকি ল'লোঁ। এয়া 4 কেজি গাজৰ হয়। এইখিনি আটাইখিনি মই ৰুকি ৰেডি কৰি ল'লোঁ। যিহেতু গাজৰ বেছিকৈ লৈছোঁ, তো কেৰাহীখনো আপোনালোকে দেখিছে ডাঙৰে লৈছোঁ। আটাইখিনি মই ডাইৰেক্ট কেৰাহীখন গৰম কৰি ইয়াত ৰুকি লোৱা গাজৰখিনি দি দিছোঁ। আচলতে কোনোবাই ফ্ৰাই কৰিও দিয়ে, বাট মই আজি বেলেগ ধৰণে বনাম, তো এনেকৈ বনাইছোঁ। এতিয়া গাজৰখিনি দি এইখিনি গাজৰ যিখিনি পানী এৰিছে, এই পানীখিনি মই প্ৰথমতে শুকাই লৈ ল'ম। এনেকৈ লৰাই থাকিম। এইফালে চাওক, গাজৰখিনি বহুত কমিছে। মানে প্ৰথমতে দিওঁতে যিমান আছিল এতিয়া বহুত কম হৈছে। এয়া পানীখিনিও অলপ অলপ কৰি যিখিনি পানী এৰিছিল শুকাই আছে। এয়া পানীখিনি প্ৰায় নাইকিয়াই হৈছে। এতিয়া মই ইয়াত চেনি দি দিছোঁ। ইয়াত মই 1/2 কিলো চেনি দি দিলোঁ। এয়া চাওক, চেনি দিয়াৰ পিছত আকৌ গাজৰৰ পানী এৰিছে আৰু এইখিনি পানীও এতিয়া ড্ৰাই কৰিব লাগিব। ইয়াত মই এলাইচি দি দিলোঁ আৰু ড্ৰাই ফ্ৰুটছখিনি দি দিলোঁ। কাজু কিচমিচ এইখিনি দি দিছোঁ। আপোনালোকে আৰু এড কৰিব পাৰে, যোনে যিমান বেছি ভাল পায় আৰু এতিয়া ইয়াত মই 1/2 কিলো গাখীৰ দি দিলোঁ। গাখীৰখিনি দি আকৌ লৰাব লাগিব আৰু ইয়াত মই দিম ক্ৰীম। এইখিনি ক্ৰীম দি দিছোঁ। ক্ৰীমখিনি মই এতিয়া মিক্স কৰি ল'ম। ইয়াত ক্ৰীমখিনি মিক্স কৰি লৈ ইয়াত মই দি দিম ঘিউ। আচলতে ক্ৰীমটো অপশ্যনেল হয়, কোনোবাই বেয়া পালে ক্ৰীম নিদিলেও হ'ব, কিন্তু ঘিউ দি দিব। ঘিউ দিলে গাজৰৰ হালুৱাৰ টেষ্ট দুগুণ হয়। এইফালে চাওক ফ্ৰেণ্ডছ, গাজৰৰ হালুৱা ৰেডি হৈ গ'ল। মই লাষ্ট টাইমত ঘিউটো এড কৰিছোঁ, মানে তেতিয়া হৈছিলে। এতিয়া মই নমাই ল'লোঁ আৰু এইফালে চাওক, টেষ্টি গাজৰৰ হালুৱা ৰেডি। আপোনালোকৰ যদি ভাল লাগিলে তেতিয়াহ'লে প্লিজ লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব।